বিলাসী চেন্ট্ৰ বাহনত চোৰাং গৰু কলিয়াবৰত বিলাসী চেন্ট্ৰ বাহনত চোৰাং গৰু বিলাসী বাহনৰ ভিতৰত গৰু দেখি হতবাক স্থানীয় ৰাইজ বিলাসী গাড়ীৰ ভিতৰত গৰু গোবৰেৰে ভৰ্তি এতিয়া গো সৰবৰাহকাৰীয়ে লৈছে চোৰাং গৰু সৰবৰাহৰ ন কৌশল মিছা আৰক্ষীয়ে জব্দ কৰে গৰুসহ চেন্ট্ৰ বাহনখন আৰক্ষীয়ে ৰখিবলৈ সংকেত দিয়াত গাড়ী ৰখাই পলাবলৈ চেষ্টা চেন্ট্ৰ বাহনৰ চালকৰ কিন্তু আৰক্ষীৰ তৎপৰতাত চামুগুৰিৰ বৰ্মাবিলৰ ৰছিদুল হক নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে মিছা আৰক্ষীয়ে জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS02D1484 মিছা ৰৌমাৰী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা গৰুসহ চেন্ট্ৰ বাহনখন আৰু এতিয়া বিলাসী বাহনত গৰু অনা কাৰ্যই চকু কপালত তুলিছে স্থানীয় লোকৰ ঘটনা সন্দৰ্ভত মিছা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যোৱাকালি সন্ধিয়া আমাৰ তাত এটা খবৰ আছিলে জখলাবন্ধা ছাইডৰ পৰা তিনিজন ব্যক্তিয়ে লগ লাগি গৰু সৰবৰাহ কৰি আছে বুলি সেই খবৰৰ ভিত্তিত আমি ৰৌমাৰী বিলত গৈ মই আৰু মিছা আৰক্ষীৰ ষ্টাফে যেতিয়া খাপ পিটি আছিলোঁ তেতিয়া সেই পিনৰ পৰা এটা চেন্ট্ৰ গাড়ী আহে আমাক দেখা পায় গাড়ীখন ৰখাই মানুহজন দৌৰি পলাবলৈ চেষ্টা কৰে তেতিয়া ৰাইজ আৰু ভিডিপিৰ সহযোগত আমি মানুহজনক কাৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু তেওঁৰ পজিশ্যনৰ পৰা আমি চেন্ট্ৰ গাড়ী এখন AS02D1484 ফোন নম্বৰৰ গাড়ীখন জব্দ কৰোঁ আৰু গৰুখনৰ ভিতৰত এটা বলদ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ কাৰায়ত্ব কৰা মানুহজনৰ নাম হ'ল ৰছিদুল হক 25 বছৰ দেউতাকৰ নাম হাছান আলী তেওঁৰ ঘৰ হৈছে বৰ্মাবিল থানা চামুগুৰি গৰুটোক চাই আমাৰ এনেকুৱা সন্দেহ হৈছে যি সেইটো হয়তো পথাৰত এৰাল দি থোৱা গৰু কাৰোবাৰ চুৰি কৰি তেওঁলোকে সৰবৰাহ কৰি আছিলে আৰু গৰুটো মানে চেন্ট্ৰ গাড়ীৰ ভিতৰত দেখি তাত থকা ৰাইজসকল মানে আচৰিত হৈছে চোৰৰ আজিকালি ন কৌশল দেখা পায় ৰাইজ আচৰিত হৈছে কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এক্সপ্ল'ৰ আছাম